আপোনালোক সকলোকে নমস্কাৰ জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ সন্মুখত আন এটি নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো সাৰ্ভাইকেল স্পন্ডাইলাইটিছৰ সমস্যাত ভুগি থাকিলে আমি কেনে ধৰণৰ বা কি যৌগিক ব্যায়াম অভ্যাস কৰিব লাগে। বৰ্তমান প্ৰায় সংখ্যক লোককেই সাৰ্ভাইকেল স্পন্ডাইলাইটিছৰ সমস্যাত ভুগি থকা দেখা যায়। সাৰ্ভাইকেল স্পন্ডাইলাইটিছ হলে ডিঙিৰ বিষ, হাতৰ বিষ, হাত জিনজিনাই থকা, হাতৰ মাংসপেশীসমূহ দুৰ্বল হৈ যোৱা, মূৰ ঘূৰোৱা, মূৰ বিষাই থকা, গাটো বেয়া লগা, শৰীৰৰ ভাৰসাম্যতা হেৰাই যোৱা আদি নানান সমস্যাই দেখা দিয়ে। যদি আপোনালোক কাৰোবাৰ সাৰ্ভাইকেল স্পন্ডাইলাইটিছৰ সমস্যা আছে তেনেহলে ভালদৰে বুজি পাব যে সাৰ্ভাইকেল স্পন্ডাইলাইটিছ হলে কিমান অসুবিধা হয়। অৱশ্যে এই সাৰ্ভাইকেল স্পন্ডাইলাইটিছ সমস্যাৰ বাবে কিছু পৰিমাণে আমি নিজেই জগৰীয়া। আমাৰ নিজৰ অসাৱধানতাৰ বাবে এই সমস্যাই দেখা দিয়াৰ এক প্ৰধান কাৰণ বুলি ক'ব পাৰি। আমি আমাৰ দৈনন্দিন কামসমূহ কৰোঁতে কেতিয়াও সতৰ্কতা অৱলম্বন নকৰোঁ বা সাৱধান হৈ কাম নকৰোঁ। যেনে একেৰাহে আমি তলমূৰ কৰি কাম কৰিয়েই থাকোঁ, একেৰাহে তলমূৰ কৰি মোবাইল চাইয়ে থাকোঁ বা লেপটপত কাম কৰিয়েই থাকোঁ বা লিখা মেলা কৰিয়েই থাকোঁ বা পঢ়ি থাকোঁ। সেয়েহে আজি আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, মোবাইল ব্যৱহাৰ কৰোঁতে বা মোবাইল চাওঁতে, লেপটপত কাম কৰোঁতে, লিখা মেলাই হওক, পঢ়া শুনাই হওক, যিকোনো কাম কেতিয়াও একেৰাহে তলমূৰ কৰি নকৰিব। মন কৰিব যাতে আপোনাৰ ডিঙিত কেতিয়াও হেঁচা প্ৰয়োগ নহয়, কেতিয়াও ডিঙিত প্ৰেছাৰ দিব নালাগে। সদায় মোবাইল আৰু লেপটপ এক সুবিধাজনক ঠাইত ৰাখিব যাতে আপোনালোকৰ কামসমূহ আপোনালোকে ডিঙিত হেঁচা প্ৰয়োগ নকৰাকৈ কৰিব পাৰে। এই সাৰ্ভাইকেল স্পন্ডাইলাইটিছ সমস্যাৰ পৰা উপশম পাবলৈ আজি আপোনালোকক মাত্ৰ 5টা ব্যায়াম কৰি দেখুৱাম। এই ব্যায়ামকেইটা একেবাৰে সহজ। আপোনালোকে যেতিয়াই তেতিয়াই যিকোনো সময়ত নিজৰ সুবিধা অনুযায়ী অভ্যাস কৰিব পাৰিব। কেৱল নিয়মিতভাৱে অতি কমেও দিনটোত 2-3 বাৰকৈ অভ্যাস কৰিব লাগিব। খোৱা বোৱাৰ লগত কোনো কথা নাই, কেৱল দিনটোত 3 বাৰকৈ অভ্যাস কৰিলেই হ'ল। আহকচোন তেনেহলে আৰম্ভ কৰোঁ। এই ব্যায়ামকেইটা আপোনালোকে থিয় হৈ বা বহি অভ্যাস কৰিব পাৰিব। প্ৰথম ব্যায়ামটো হৈছে মেৰুদণ্ড পোন কৰি বহি ল'ব। তাৰপিছত উশাহ লৈ লাহেকৈ বাহু দুটা উঠাই দিব আৰু উশাহ এৰি নমাই দিব। একেবাৰে সহজ। পুনৰ উশাহ লৈ উঠাব আৰু উশাহ এৰি নমাই দিব। এই ব্যায়ামটো কৰি থাকোঁতেই ভাল লাগে। উশাহ লৈ উঠাব আৰু উশাহ এৰি নমাই দিব। এনেদৰে অতি কমেও 10 বাৰকৈ এই ব্যায়ামটো অভ্যাস কৰিব লাগিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে ঠিক একেদৰে মেৰুদণ্ড পোন কৰি বহি থাকিব। উশাহ লৈ লাহে লাহে ডিঙিটো ওপৰলৈ লৈ যাব, যিমান পাৰি লাহে লাহে কৰিব। উশাহ এৰি এৰি ডিঙিটো সন্মুখলৈ লৈ আনিব। এইবাৰ উশাহ এৰি এৰি লাহে লাহে সোঁফালে ডিঙিটো বেকা কৰি দিব। মন কৰিব আপোনাৰ বাওঁফালে ডিঙিটো টানি ধৰাৰ দৰে লাগিব অলপমান। পুনৰ উশাহ লৈ লৈ ডিঙিটো আগৰ ঠাইলৈ লৈ আনিব। ঠিক একেদৰে বাওঁফালেও কৰিব। উশাহ এৰি এৰি লাহে লাহে ডিঙিটো বাওঁফালে বেকা কৰি দিব। এইবাৰ সোঁফালে ডিঙিটো টানি ধৰাৰ দৰে লাগিব ইয়াতে। আৰু পুনৰ উশাহ লৈ লৈ ডিঙিটো আগৰ ঠাইলৈ লৈ আনিব। এইবাৰ উশাহ এৰি এৰি লাহে লাহে সোঁফালে ডিঙিটো ঘূৰাই দিব যিমানখিনি পাৰি। পুনৰ উশাহ লৈ লৈ সন্মুখলৈ ডিঙিটো লৈ আনিব। ঠিক একেদৰে বাওঁফালেও কৰিব। উশাহ এৰি এৰি লাহে লাহে বাওঁফালে ডিঙিটো ঘূৰাই দিব নিজৰ সাধ্য অনুযায়ী। আৰু পুনৰ উশাহ লৈ লৈ সন্মুখলৈ ডিঙিটো লৈ আনিব। ডিঙিটো ওপৰলৈ লৈ যোৱা, সন্মুখলৈ লৈ আনা, সোঁফালে বেকা কৰি দিয়া, বাওঁফালে বেকা কৰি দিয়া আৰু সোঁফালে ঘূৰাই দিয়া আৰু বাওঁফালে ঘূৰাই দিয়া। এই গোটেইখিনি মিলি সম্পূৰ্ণ এবাৰ হয়। এনেদৰে আপোনালোকে অতি কমেও 5 বাৰকৈ অভ্যাস কৰিব লাগিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে ঠিক একেদৰে বহি থাকিব। এইবাৰ সোঁ হাতখন ল'ব। সোঁ হাতৰ এই কাৰ্ভখিনি ঠিক কাণৰ তলেদি সুমুৱাই দিব এনেদৰে। তাৰপিছত হাতৰ তলুৱা অংশ কাণৰ ঠিক এইখিনিতে লাগি থাকিব। তাৰপিছত হাতখন পোন কৰি ল'ব, ডিঙিটো পোন কৰি ৰাখিব, মূৰটো পোন কৰি ৰাখিব। এতিয়া হাতখনেৰে মূৰটোক ঠেলি দিব আৰু মূৰটোৰে হাতখনক ঠেলিব। মন কৰিব যাতে দুয়োফালৰ হেঁচা সমানে প্ৰয়োগ হয়। উশাহ নিশাহ স্বাভাৱিক ৰাখিব। এনেদৰে 5 ছেকেণ্ড সময় থাকিব। 1, 2, 3, 4, 5।
ঠিক একেদৰে বাওঁফালেও কৰিব। বাওঁ হাতৰ এই কাৰ্ভখিনি বাওঁফালৰ কাণৰ তলেদি সোমোৱাই দিব, পোন হৈ বহিব, হাতখন পোন কৰি ৰাখিব। এতিয়া বাওঁ হাতখনেৰে মূৰটোক ঠেলিব আৰু মূৰটোৰে হাতখনক ঠেলাৰ দৰে কৰিব। মেৰুদণ্ড পোন কৰি বহিব, ডিঙি মূৰ সমান হৈ থাকিব। দুয়োফালৰ হেঁচা যাতে সমানে প্ৰয়োগ হয় আৰু এনেদৰে 5 ছেকেণ্ড সময় থাকিব। উশাহ নিশাহ স্বাভাৱিক থাকিব। 1 2 3 4 5। লাহেকৈ হাতখন নমাই আনিব। এইবাৰ দুইখন হাতৰ আঙুলিসমূহ লগ লগাই ল'ব এনেদৰে। তাৰপিছত হাত দুখন মূৰটোৰ পিছফালে ৰাখিব। ঠিক তলতো নহয়, ওপৰতো নহয়, ঠিক মূৰটোৰ মাজত ৰাখিব। এতিয়া হাত দুখনেৰে মূৰটোক সন্মুখলৈ ঠেলাৰ দৰে কৰিব আৰু মূৰটোৰে হাত দুখনক পিছলৈ ঠেলি দিয়াৰ দৰে কৰিব। পোন হৈ বহি থাকিব। মন কৰিব যাতে দুইফালৰ হেঁচা সমানে প্ৰয়োগ হয়। উশাহ নিশাহ স্বাভাৱিক ৰাখিব আৰু এনেদৰে 5 ছেকেণ্ড সময় থাকিব। 1 2 3 4 5। লাহেকৈ হাত দুখন নমাই আনিব। ইয়াৰ পিছত দুইখন হাতৰ আঙুলিসমূহ লগ লগাই কপালত ৰাখিব। দুইখন হাতেৰে মূৰটোক পিছলৈ ঠেলি দিয়াৰ দৰে কৰিব আৰু মূৰটোৰে হাত দুখনক ঠেলি দিয়াৰ দৰে কৰিব। দুইফালৰ হেঁচা সমানে প্ৰয়োগ হ'ব। মেৰুদণ্ড পোন কৰি বহি থাকিব। উশাহ নিশাহ স্বাভাৱিক ৰাখিব আৰু 5 ছেকেণ্ড সময় এনেদৰে থাকিবলৈ যত্ন কৰিব। 1 2 3 4 5। লাহেকৈ হাত দুখন নমাই আনিব। ইয়াৰ পিছত সোঁ হাতখন থুতুৰিত ৰাখিব। বাওঁ হাতখন সোঁ হাতৰ কিলাকুটিৰ তলত ৰাখিব আৰু সোঁ হাতখনেৰে থুতুৰিটোক ওপৰলৈ ঠেলি দিয়াৰ দৰে কৰিব আৰু থুতুৰিটোৰে হাতখনক তললৈ ঠেলি দিয়াৰ দৰে কৰিব। দুইফালৰ হেঁচা সমানে প্ৰয়োগ কৰিব আৰু এনেদৰে 5 ছেকেণ্ড সময় থাকিব। উশাহ নিশাহ স্বাভাৱিক ৰাখিব। 1 2 3 4 5। লাহেকৈ হাতখন নমাই আনিব। সোঁফাল, বাওঁফাল, পিছফাল, আগফাল আৰু থুতুৰিত হেঁচা দিয়া, এই গোটেইখিনি মিলি সম্পূৰ্ণ এবাৰ হয়। এনেদৰে অতি কমেও 5 বাৰকৈ অভ্যাস কৰিব লাগিব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে দুইখন হাত কান্ধত ৰাখিব। হাত দুখন সন্মুখলৈ আনি এনেদৰে কিলাকুটি দুটা লগ লগাই ল'ব। তাৰপিছত লাহে লাহে হাত দুখন সন্মুখৰ পৰা পিছলৈ 5 বাৰকৈ ঘূৰাব আৰু পুনৰ পিছফালৰ পৰা সন্মুখলৈ 5 বাৰকৈ ঘূৰাব। ইয়াৰ পিছৰ ব্যায়ামটো হৈছে, অৰ্থাৎ একেবাৰে শেষৰ ব্যায়ামটো হৈছে, দুইখন হাত শৰীৰৰ দুয়ো কাষে বাহুৰ পোনে পোনে সমান্তৰালকৈ মেলি দিব। হাতৰ তলুৱা ওপৰমুৱাকৈ ৰাখিব। এতিয়া উশাহ লৈ লাহেকৈ হাত দুখন মুঠি মাৰি তলৰ ফালে ঘূৰাই দিব আৰু উশাহ এৰি হাতৰ মুঠি খুলি দিব। পুনৰ উশাহ লৈ হাতৰ মুঠি বন্ধ কৰি হাত দুখন তলফালে ঘূৰাব নিজৰ সাধ্য অনুযায়ী আৰু লাহেকৈ হাতৰ মুঠি উশাহ এৰি খুলি দিব। প্ৰথম অৱস্থাত হাত দুখন অলপ বিষাব পাৰে। নিয়মিতভাৱে অভ্যাস কৰি থাকিলে লাহে লাহে হাতৰ বিষ কমি আহিব। পুনৰ উশাহ ল'ব, উশাহ লৈ হাতৰ মুঠি খুলি দিব। এনেদৰে অতি কমে 10 বাৰকৈ অভ্যাস কৰিব। এইদৰেই আপোনালোকে নিয়মিতভাৱে এই যৌগিক ব্যায়ামকেইটা অভ্যাস কৰিব লাগিব। ইতিমধ্যে আপোনালোকক কৈছোৱে, যদি আপোনালোকৰ অত্যাধিক ডিঙিৰ বিষ আছে তেনেহ'লে অলপ গৰম পানী কৰি ল'ব। তাত অলপমান কৰ্পূৰ মিহলাই দিব। এখন টাৱেল গৰম পানীখিনিত তিয়াই দিব। তাৰপিছত টাৱেলখন জোৰকৈ চেপি ল'ব আৰু টাৱেলখনৰ গৰম ভাপ ডিঙিত লগাই ৰাখিব। এনেদৰে প্ৰায় 5 মিনিটমান সময় কৰিব। আপোনালোকে কিছু পৰিমাণে হ'লেও এই বিষৰ পৰা উপশম পাব। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, যিসকলৰ চাৰ্ভিকেল স্পণ্ডলাইটিছৰ সমস্যা আছে তেওঁলোকে কেতিয়াও উপগাৰু ব্যৱহাৰ নকৰিব, কেতিয়াও তলমূৰ কৰি কাম নকৰিব আৰু বাওঁফালে কাটি হৈ শুব পাৰিলে ভাল। এনেও আমি সকলোৱে বাওঁফালে কাটি হৈ শুব লাগে। বাওঁফালে কাটি হৈ শুলে আমাৰ শৰীৰৰ হজম শক্তি বৃদ্ধি পায়, হাৰ্ট আৰু লাংছে সহজভাৱে কামবোৰ কৰিবলৈ সুবিধা পায়। আৰু যিসকলৰ নাকৰ ঘৰঘৰণিৰ শব্দ আছে তেওঁলোকে যদি নিয়মিতভাৱে বাওঁফালে কাটি হৈ শুৱাৰ অভ্যাস কৰে লাহে লাহে কিন্তু কমি অহা দেখা যায়। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আনকো শ্বেয়াৰ কৰি দিব। লগতে ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।